বন্ধুসকল চাওক, এয়া এতিয়া আমাৰ যিখন চাবুৱাত বেটান ফুটবল খেল হৈ আছিলে, খেলখন এতিয়া অন্ত পৰিলে। পিছত এতিয়া আপোনালোকক এই খণ্ডৰ পিছতে আপোনালোকক হেৰি দেখাব, সাংস্কৃতিক সন্ধিয়া দেখাব। সন্ধিয়া আপোনাৰ বিহু দল এটা আহি পিনে আছে ইয়াতে, অলপ বিহু প্ৰদৰ্শন কৰিব। এই ৰাইজৰ উৎফুল্লিত ৰাইজৰ ফূৰ্তি দেখাব। খেলত খেলুৱৈও নাচিব লৈছে।
হয় বন্ধুসকল চাওক, এই খেলৰ মাজতে মই মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ছাৰক লগ পালোঁ। তেখেতৰ লগত অকণমান কথা পাতোচোন বাৰু, কেনেকৈ কথা পাতি পোৱা নাই, আজি কথা পাতিব মন গৈছে, আজি সুবিধা পাইছোঁ। আজি লগ পাইছোঁ, ভাল লাগিছে ৰূপজ্যোতি ছাৰক। ছাৰ নমস্কাৰ নমস্কাৰ। এই বল খেলিব আহিলে আজি খেলত এতিয়াতো দেখিলোঁ গ'ল পৰাজিত হৈছে ন, বাৰু একো নাই, খেলত হোৱা যেগে আছেই। চাবুৱাৰ ৰয়েল স্পৰ্টছ ক্লাবে ভেটাৰান ফুটবল অনুষ্ঠিত কৰিছিল আৰু আমি কোৱাৰ্টাৰ ফাইনেলত খুব সুন্দৰভাৱে 4-0 গ'লত আমি জিকিছিলোঁ টেঙাখাত ভেটাৰান FC লগত। আৰু ছেমিফাইনেলত আমি উপনীত হ'লোঁ। আজি ছেমিফাইনেলত তিনিচুকীয়া ৰেলৱে ভেটাৰান FC লগত আমি 2-0 গ'লত পৰাজিত হ'লোঁ। খেল ভাল আছিল, শেষৰ 5 মিনিটত এটা গ'ল দিছিলে। আমি পৰাজয় কৰিলোঁ যদিও খেল খেলি ভাল লাগে। বহুত পুৰণা প্লেয়াৰ, আমি 30 বছৰমান আগত একেলগত খেলিছিলোঁ। প্লেয়াৰ লগ পালোঁ, চাব জুনিয়ৰ জুনিয়ৰ একেলগত খেলিছিলোঁ। গোটেই আজি অইল ইণ্ডিয়াত, আছাম পুলিচত, তিনিচুকীয়া ৰেলৱেত চাকৰি কৰি আছে। বহুত লগৰ বন্ধু পালোঁ, আজি সুবিধা পাই লগো পালে, ভাল লাগিল। এতিয়া আপুনি নিজৰ কৰ্তব্য আজি ইয়াত খেলিবলৈ আহিলে, আজি এইটো এটা সময় লৈ ভাল লাগিলে সমাজৰ মাজত। আজি দেওবাৰ আছিল আৰু মোৰ বহুত কাৰ্যসূচী আছিলে। তাৰ মাজৰ পৰা মোৰ প্ৰায় 3জনমান প্ৰতিনিধিক বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ মই পঠিয়াই দিলোঁ। আৰু সন্ধিয়া সময়ত কেইটা কাৰ্যসূচীত মই এতিয়া ইয়াৰ পৰা উভতি গৈ পেলাই অংশগ্ৰহণ কৰিম। হয় ছাৰ, ধন্যবাদ। ধন্যবাদ ছাৰ।